Hi, my dear friends, ladies and gentlemen. প্ৰথমে মই আপোনালোক সকলোকে দুৰ্গা পূজাৰ শুভেচ্ছা আৰু আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। যেহেতু দুৰ্গা পূজাৰ সময়, গতিকে আজি অসমৰ বা ভাৰতৰ সকলো ঠাইতে এই পূজাক লৈ মন্দিৰবিলাকত ব্যস্ততা দেখা পোৱা গৈছে আৰু তাৰ সমান্তৰালকৈ এই গুৱাহাটী বেলতলা তিনিআলিৰ ওচৰৰ চন্দননগৰৰ এই যি দুৰ্গা পূজা অনুষ্ঠিত হয়, এইবুলিও এই চন্দননগৰৰ দুৰ্গা পূজাৰ প্ৰস্তুতি পূৰ্ণগতিত চলি আছে আৰু ইয়াৰে এটা ভিডিঅ' আপোনালোকক মই দেখাবলৈ গৈ আছোঁ। তেন্তে চাওক এই ভিডিঅ'টো।